হাই হেল্ল' নমস্কাৰ কি খবৰ মই মুস্তাক আৰু আপোনালোকে চাই আছে মুস্তাক ভ্লগ চেনেল গাইজ মানে আজি কথা পাতিম যে আমাৰ শীতেকাই আছে মানে সিহঁতে বহাগ বিহুৰ মানে বিহু নাচি থকা কমেডিকৈ নাচি থকা মানে এটা সকলোকে মনোৰঞ্জন দিব বিহুৰ মানে সকলোকে মনোৰঞ্জন দিবৰ কাৰণে মানে সিহঁতে নাচি থকা এটা ভিডিঅ' বনাইছিল আৰু সেই ভিডিঅ'ত মানে এতিয়া বহুত বিতৰ্ক চলি আছে আৰু সেই বিতৰ্কত মানে দিব্যতে মানে নিজে কি ক'লে ভিডিঅ'টো একবাৰ চাওক সিহঁতৰ ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো এইকাৰণে আজি ভিডিঅ'টো বনালো যোৱাকালিৰ পৰা আমাৰ কিবা বিহু নৃত্যক লৈ ভিডিঅ' এটা বহুতখিনি চৰ্চাত আছে বিতৰ্কত আছে বহুতে গৰিহণা দিছে আমি বিহুটো বেয়াকৈ উপস্থাপন কৰা নাছিলোঁ কাৰণ আমি ইউটিউবত দিবৰ কাৰণে ভিডিঅ' এটা বনাইছিলোঁ বনাওঁতে ইনষ্টাগ্ৰামত পটকৈ ভিডিঅ'টো ভাইৰেল হৈ গ'ল বিহু ড্ৰেছ পিন্ধি পেলাই মই নাচা চেণ্ডেল পিন্ধি আৰু এই দাড়িকেইডাল ৰাখি পেলাই নাচিছিলোঁ আপোনালোকৰ মাজত কিন্তু এইটো কমেডি নহয় বাৰু বিহুটো তথাপি আপোনালোকক আমি কমেডি কৰি ভাল পাওঁ কাৰণে মনোৰঞ্জন দিবা চেষ্টা কৰিছিলোঁ এই বিহুৰ বতৰত কিন্তু আপোনালোকক মনোৰঞ্জন দিবা হাহুঁৱাব যায় নিজে এতিয়া কান্দি থাকিব নিচিনা হৈছে বহুতে গৰিহণা দিছে হয় গৰিহণাৰ যোগ্যও দেচোন বাৰু মই আপোনালোকক মই ক্ষমা বিচাৰিছোঁ এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ ইহঁতেও আছিল লগত ধুনীয়াকৈ নাচিছিল বা হেৰি কৰিছিলোঁ আপোনালোকৰ মাজত এইটো ভবা নাছিলোঁ ইমান যি ভাইৰেল হ'ব শদিয়াৰ পৰা ধুবুৰীত লাগি ইমান কমেণ্ট কৰিছে বেয়া বেয়িকৈ কমেণ্টবিলাক চাই পেলাই মোৰ নিজক আকৌ গালি পাৰ লাগিছে কিনো কৰিলোঁ বুলি ইমান দিনৰ মূৰত বিহুটো পাইছিলোঁ কিন্তু গম পোৱা নাছিলোঁ সেইকাৰণে আজি 2-3 বছৰৰ মূৰত পাই পেলাই ফূৰ্তিতে অলপমান বিহু নাচিব বিচাৰিছিলোঁ কাৰণ বিহুটো যি ইমান বেয়া হ'ব বা ইমান কি ৰাইজৰ গালি পাম সেইটো মই ভাবি কৰা নাছিলোঁ মই বেয়াকৈ উপস্থাপনো কৰা নাই আপোনালোকৰ মাজত ক্ষমা বিচাৰিছোঁ মই শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো অসমীয়া ৰাইজক মই ইয়াৰ পৰা মাফ বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যদি ওচৰত থাকিলে হয় মই ভৰিত ধৰি সেৱা ল'লোঁ হয় বাৰু এই জেগাতে আমি ভিডিঅ'টো বনাইছিলোঁ এইখিনি জেগা এনেও বহুত বেয়াই বাৰু আপোনালোকক মনোৰঞ্জন ইমান দিনেদি দি আহিছিলোঁ কোনোদিন এনেকুৱা ভুল কৰা নাছিলোঁ আপোনালোকে ইমান আমাক মৰম দি গৈছে আমিনো কিয়নো আকৌ বেয়াকৈ আমি অসমীয়া ল'ৰা হৈ বিহুটো বেয়াকৈ উপস্থাপন কৰিম সেইকাৰণে আপোনালোকৰ মাজত ক্ষমা বিচাৰিছোঁ আপোনালোকে যাতে ভুল নুবুজে আমিও অসমীয়া ল'ৰা আৰু যিমান পাৰে আমাক ক্ষমা কৰি দিবি আৰু এইটো ভিডিঅ' পটকৈ তাৰমানে বেয়াখিনিহে ইনষ্টাগ্ৰামত ভাইৰেল হ'ল মই ভাইৰেল হোৱাৰ লগে লগে ডিলিট কৰিলোঁ কিন্তু কিছুমানে আপলোড কৰি লৈ বহুতখিনি পেজত বা ষ্টেটাছত লগাইছে লগোৱাৰ লগে লগে মই ভাইৰেল হৈছোঁ তাৰপিছত গম পোৱা নাই যে ইমানখিনি বেয়াকৈ গালি পাৰিব মোৰ পৰা পটকৈ ডিলিট কৰিছিলোঁ কিন্তু লগালগ বহুত ভাইৰেল হৈ গ'ল সেইকাৰণে আপোনালোকৰ মাজত ভুল হৈছে বুলি ক্ষমা বিচাৰিছোঁ যাতে এনেকুৱা ভুল নকৰোঁ বেলেগে যদি কৰে তেতিয়া মই ক'ম যে এনেকুৱা ভুল নকৰিবি মোৰ একবাৰ বহুতে গৰিহণা দিছিল এনেকুৱা ভিডিঅ' এটা কৰোঁতে আপোনালোকেও নকৰিবি বুলি কাৰোবাক মই সুকিয়াই দিম এনেকুৱা ভুলতে মানে এনেকুৱা হোৱা বুলি ভবা নাছিল আৰু মানে কমেডিতে মানে বনাই দিছিল আৰু মানে যুগেলদাৰ কেমেৰামেন আছিল মানে সিহঁতৰ মানে ৰোষ্ট কৰি ডাইৰেক্ট মনটো মানে ডাউন পেলাই দিলে যদি ৰোষ্ট নকৰি যাতে ফোন মাৰি ক'লেও হ'ল মানে সিহঁতৰ মন চন ডাউন নহ'লে কিন্তু এতিয়া ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মাৰি দিবা মানে ভাল পোৱাৰ লগত কথা নাই আৰু মানে এনেকুৱা ভুল যাতে অসমত আৰু নহওক